আমি তামোলপুৰৰে মানুহ তামোলপুৰৰ পৰাই আহিছোঁ ৰিজিগনেশ্যনটো হ'ল ধৰি লওক ইয়াতে আমি খবৰ পাইছোঁ একদম বিনা চালানত গাড়ী দৌৰি থাকে বালা শিল পাথৰ যি হওক বিনা চালানত গাড়ীবিলাখন দৌৰি আছে ইয়াৰ কাৰণে খবৰ পোৱাৰ কাৰণে আমি হাই লেভেলৰ পৰা অথৰিটিৰ কিবা আহি কিনে গাড়ীখিনি চালান বিচাৰ কৰিছোঁ ইয়াতে আমি অকলে নহয় ডিপাৰ্টমেণ্টৰ মানুহ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোন আছে ডিপাৰ্টমেণ্টৰ মানুহ এজনো দেখা নাই এতিয়ালৈকে আছে ইয়াতে থাকিব কোনোবা একজন হ'লেও এতিয়া পাব্লিকে কমপ্লেইন দিছে যে আপোনালোকে ধৰি লওক 2000 টকা দাবী কৰিছে যাৰ চালান নাই গতিকে এইটো যিটো অভিযোগ পাইছোঁ আমি আহিছোঁ গতিকে আপোনালোকে এইটো সম্পূৰ্ণ মিছা হয় কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে আপোনাৰ নামটো কওকচোন এইটো আপোনাৰ নামটো মোৰ নাম বি বৰা হয় কোনে পঠাইছে আপোনালোক একদম এইটো মিছা কথা হয় 2000 টকা ডিমাণ্ড দিয়াটো চব খুদি চব কোনে পঠাইছে দাদা আমি সেইকাৰণেতো আহিছোঁ আমিতো আৰু চালানৰ কাৰণে ইয়াতে কোনো কোনে পঠিয়াইছে দাদা আহি আছে আমাৰো মানুহ কোনে পঠাইছে আহি আছে মানুহ ওপৰৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা কোনে ডাইৰেক্ট হাই লেভেলৰ পৰা খবৰ পাইছে যে আপুনি ডিপাৰ্টমেণ্টত কাম কৰে আছে মানুহ আমাৰ আপুনি ডিপাৰ্টমেণ্টত আমাকো মানুহ কোনবা আপুনি ডিপাৰ্টমেণ্টত কাম বেলেগে লগাই আছে আপুনি ডিপাৰ্টমেণ্টত কাম কৰে দাদা ডিপাৰ্টমেণ্টত কাম নকৰোঁ কিন্তু ডিপাৰ্টমেণ্টৰ পৰাই কোনটোবা এটা কোন ডিপাৰ্টমেণ্টে আপুনি কি অথৰিটি তেনেকৈ ডাম্পাৰবিলাক ধৰি কেনে হেৰি কৰি আছে চালানৰ কাৰণে ডিপাৰ্টমেণ্টৰ কৈছে আপোনালোকে আইচিৰ তাতে কিবা কৰক আপোনালোকে আপোনাৰ অথৰিটিটো কি আইচি থাকে আপোনালোকৰ আইচি থাকে ৰেঞ্জাৰ থাকে আপোনালোকে দেখক কিবা আপোনালোকে চাওক ৰেঞ্জাৰ হা ধৰি লওক ইয়াতেতো আছে না আইচি থাকে না এইবিলাখনৰ লগতে যেনিবা ওপৰৰ পৰাই সিহঁতক আলোচনা কৰিহে আমাক বেলেগে পঠাই দিছে কোন বেলেগে নামটো কওক দাদা কোন বেলেগে পঠাইছে নামটো কওক আপুনি আপোনালোকক ডিপাৰ্টমেণ্টৰ মানুহ নোহোৱাকে এনেকে ডিপাৰ্টমেণ্টৰ ইমান হেৰি হৈছে নেকি আহিব মানুহ আহিব কোন আহিব জানে সিহঁতে কোন আহিব আইচিও জানে কোন আহিব আইচিও আহিব না ক'ব বিচাৰে নেকি ডিপাৰ্টমেণ্টৰ কোন ডিপাৰ্টমেণ্টৰ মানুহ নেকি আপুনি ক'ব বিচাৰে আইচিও আহিব এতিয়া চাওকচোন ডিপাৰ্টমেণ্টৰে মানুহ আছে যোনে মানে লিগেলি যাওক না দাবী কৰিব নালাগে ক'ব যে পইচা 2000 টকা মোবাইল কাঢ়িব নালাগে মোবাইল কিয় কাঢ়িছে আপোনালোকে কোনে ক'ব নোৱাৰে আপোনাৰ ডেজিগনেশ্যনটো কওক আৰু কোনে পঠাইছে আপোনাৰ আইডেণ্টি দেখাওক আপুনি যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ হয় আপুনি আইডেণ্টি দেখাওক নাই মই এতিয়াহে আহিছোঁ আহি কিনে এই ড্ৰাইভাৰবিলাখনে চব দেখা পাইছোঁ আপুনি ডিপাৰ্টমেণ্টৰ মানুহ নেকি সেইটো কওক তেতিয়াহ'লে আপুনি গাড়ী ধৰা অথৰাইজ কোনে দিলে আপোনাক ৰাস্তাত গাড়ী ধৰা অথৰাইজ ডিপাৰ্টমেণ্টে গাড়ী কৈছে ধৰা নাই বুলি আপুনি ক'ত অথৰাইজ পালে ডিপাৰ্টমেণ্টে কৈছে আমি গাড়ী ধৰা নাই আপুনি কি ক'ব আৰু ক'ত ধৰা নাই বুলি ক'লে ক'ত হ'ব এতিয়া ডিপাৰ্টমেণ্টে কৈছে আমি গাড়ী ধৰা নাই ডিপাৰ্টমেণ্টৰ লগত থাকি আপোনাৰ ঘৰ ক'ত কামটো হৈ আছে আপোনাৰ ঘৰ ক'ত তামোলপুৰত তামোলপুৰৰ পৰা আহিছে কি নাম নামটো কি নামটো কোৱাচোন ক'ৰ পৰা আহিছে দাদা গাড়ী ধৰাৰ লগত কিহৰ কাৰণে আহিছে কওকচোন কিহৰ কাৰণে আহিছে কিয় লাগে ক'লেই দেখোন কিহৰ কাৰণে আহিছে আপোনাৰ গাড়ী কোনে ধৰিব দিছে আপোনালোকে গাড়ী ধৰা অথৰাইজ কোনে দিলে আপোনালোকক আহি আছে এতিয়া গম পাব কোনে আহি আছে যোনী ধৰবা দিছে কোনে ধৰিব দিছে নামটো কওকচোন আহি আছে এতিয়া হাই লেভেলৰ মানুহ ধৰিব দিছে কথা পাতি ল'লে আপোনালোকক হাই লেভেলৰ মানুহ ধৰিব দিছে জোতাটোৰ বেলেগ জোতাটো কিনকে আহিল তোৰ এই জোতাটো ড্ৰেছ কি জোতা বেলেগ হ'ব লাগিছিল তোৰ আৰ্মি ড্ৰেছ হ'ব লাগিছিল জোতাটো নহয় তাৰ জোতাই নহয় তাৰ আৰ্মি নহয় এনে ডিপাৰ্টমেণ্ট নহয় জোতাই নহয় তাৰ দেখাওক জোতাৰ লগত কি কথা আছে গাড়ী কিয় ধৰিছে ৰাস্তাত গাড়ী কিয় ধৰিছে ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে এইটো কওক কোনে পঠাইছে আপোনালোকক কোনে পঠাইছে কওকচোন কোনে পঠাইছে কওকচোন কোনে পঠাইছে কওকচোন আপুনি ফৰেষ্ট ৰেঞ্জৰ নেকি দাদা ক'ৰ পৰা পঠাইছে ক'ৰ পৰা পঠাইছে আপোনালোকক ক'ৰ পৰা পঠাইছে ফৰেষ্ট ৰেঞ্জৰ নেকি আপুনি দাদা ক'ৰবা আহিছে আপোনাৰ ক'ৰবা আহিছে আপোনাৰ ঘৰ ক'ত দাদা ঘৰ ক'ত ঘৰ ক'ত মুছলিম অফিচাৰ দাদা ঘৰ ক'ত কোন ছাৰক ফোন কৰিছে এইটো কওকচোন আপুনি কোন ছাৰক ফোন কৰিছে দাদা আপুনি কোন ছাৰক ফোন কৰিছে দাদা আমাক যোনে আনিছে কোনে আনিছে নাম কওক আপুনি কি ফৰেষ্ট কোনে আনিছে বা বিড অফিচাৰৰ মানুহ সেইটো কওক আপুনি কোনে আনিছে ক'ৰ পৰা আহিছে কোনে আনিছে ক'ৰ পৰা আহিছে কোনে আনিছে কওকচোন কোনে আনিছে কওকচোন দাদা কোনে আনিছে আপোনালোকে গাড়ীখন যে লৈ যাইছে কিহৰ কাৰণে লৈ যাই আছে
কোনে আনিছে আপুনি কোনে কথা পাতিব ক'ৰ পৰা আহিছে এইটো গাড়ী মামা এই ক'ৰ পৰা আহিছে অৰা ক'ৰ পৰা আহিছে দাদা ক'ৰ পৰা আহিছে অৰা ক'ৰ পৰা আহিছে নাম্বাৰবিলাক দাদা নাম্বাৰবিলাক কিহৰ কাৰণে এনেকৈ লৈ আহি আছে আপোনালোকে দাদা দাদা ক'ৰ পৰা আহিছে নাম্বাৰবিলাক কিহৰ কাৰণে লৈ আহি আছে এনেকৈ আমাৰ সেইটো চালান কাটা নাই সেইটো কাৰণে আপুনি কোন হয় আপুনি কোন হয় আমি চৰকাৰৰ ফৰেষ্টৰ মানুহ হয় নেকি কোন হয় ফৰেষ্ট মানুহ আছে না তাতে আপুনি কোন হয় আপুনি খুদক না তাতে কোন হয় আপুনি আপুনি কোন হয় ক'ৰ পৰা আহিছে আপুনি তাতে ছাৰ আছে তাতে না ক'ৰ পৰা আহিছে কোন ছাৰ আপুনি কোন হয় আগৰ ছাৰ কোন ছাৰ আছে কোন ছাৰ নাম কি চাওক না তাতে কোন ছাৰ আছে তাতে ফৰেষ্ট আছে ফৰেষ্ট খুদি কোন ছাৰ আপুনি কোন হয় কোন হয় আপুনি আমি নাজানো না নহয় আপুনি কোন হয় আপুনি কোন হয় কোন হয় কোন হয় মোবাইল টাচ নকৰিব মোবাইলত টাচ কিয় কৰিছে টাচ নকৰিব আপুনি আপুনি কেমেৰা টাচ মোবাইল কৰিছে টাচ নকৰিব আপুনি কেমেৰা কিয় টাচ কৰি আছে তাত ধাক্কা কিয় মাৰিছে আপুনি কোন হয় কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে কওকচোন আপুনি যে ৰাস্তাত গাড়ী আগুৰি আছে কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে অ' হেল্ল' দাদা হেল্ল' ক'ৰ পৰা আহিছে কওকচোন অ' দাদা কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে কওকচোন পাথৰ মাৰিব লাগিছিল মোবাইল দে বুলি কৈছে মোবাইল দে ৰাস্তা ধৰিছিল এতিয়া মোৰ গাড়ী ধৰিছে মই মালিকক ফোন কৰিব লাগিব নালাগে কি সমস্যা হৈছে মোক ফোন কৰি খোজাৰ লগে লগে মোক মোবাইলটো কাঢ়ি লৈ আহিছে আপুনি কোনটো ৰাস্তাত গাড়ী চলাই মই এইটো ৰাস্তাতে গাড়ী চলাওঁ ইয়াৰে কাম কৰি আছো অভিত ৰাজবংশী মোৰ ৰাস্তাটো গড়েশ্বৰ নাওকটা পথ কি হৈছিল আজি কওকচোন আজি আমি প্ৰভুকেশৰ মাল লৈ আহিছিলো W40 আনিছিলো আৰু দাস আনিছিলো আহি থাকোঁতে আমাৰ নাওকটা ফৰেষ্ট গেটত আমি ভাবিছো ফৰেষ্ট গেটত এণ্ট্ৰি কৰিম এণ্ট্ৰি কৰিব যাওঁতে 2-4জন মানুহে তাৰমানে জুই পৈ আছিলে তাত সেইকেইজন মানে উঠি আহি কিনে চালান ক'ত সুধিছে চালান সুধি কিনে আমি কৈছো চালান নাই আমি ৰাস্তাৰে কাম কৰি আহিছো তাৰপিছত ধৰি পেলাই কৈছে মোবাইল দে চাবি দে লৈ গুচি গৈছে আমাৰ গাড়ী তাত 10 মিনিট মান আমি আছো 10 মিনিট মানৰ পিছত আমাৰ গাড়ী লৈ মোবাইল মোবাইলটো পাইছো বৰ্তমান পাইছো মোবাইল কাঢ়ি লৈ গৈছে মোবাইল আৰু বেলেগ কিবা কৈছে 4খন মোবাইল নিছে আপোনাৰ চালান আছিলে নাই সঁচাকৈ আপুনি চালান নাই চালান নাই বুলি ৰাস্তাৰ কামৰ কাৰণে আনিছো কিন্তু চালান কিহৰ কাৰণে নাই চালান কিহৰ কাৰণে মানে চালানটো তাত ব্যৱস্থা নাই অনলাইনত সেইটো কাৰণে আমি চালানটো কটা নাই আৰু মই ওচৰৰ ইয়াতে প্ৰভুকেশৰ চকপুৰ আৰু নাওকটা কিমান দূৰ ধৰিছে কোনে আজি আমাক ধৰিছে কোন মানুহ হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ নহয় বুলি কৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে কৈছে আমাৰ মানুহ নহয় তেওঁ কোন মানুহ হয় তামোলপুৰ গাড়ী লৈ যাওঁ কিবা পইচা পাতি বিচাৰিছে পইচা পাতি বিচৰা নাই মিছা কথা ক'লে কিয় পইচা পাতি বিচৰা নাই পইচা পাতি বিচৰা নাই তেওঁ ফৰেষ্টত কিয় লৈ গৈ আছিল কিয় লৈ যাব বিচাৰিছে আমি সুধিছিলোঁ আমি কিন্তু আমাক কোৱা নাছিলে আপোনালোকৰ চালান নাছিল আমাৰ চালান নাছিলে কাৰণে গাড়ী আনিছে ৰেঞ্চলৈকে আমাক লৈ যাব দিছে কি বুলি কৈছে তেখেতসকলে কি কৈছে চালান নাই বুলি কৈছে তেখেতসকলে নে ডিপাৰ্টমেণ্টৰ মানুহ নেকি তেখেতসকলে ডিপাৰ্টমেণ্টৰ মানুহ নেকি একো গমেই পোৱা তেখেতে মোবাইল চুৰ কৰি লৈ যাব বুলি কৈছে ড্ৰাইভাৰৰ পৰা ড্ৰাইভাৰৰ মোবাইলো চুৰ হৈছে আমিতো আহিছো ন ৰাইজৰ আমি ছাৰ গমেই পোৱা নাছিলো এনে ক'ৰ মানুহখিনি ক'ৰ বুলি ভাবে আপুনি চিনি পায় নেকি চিনি নাপাইছো ধৰিব দিছে নেকি এই গাড়ী যে চালান নাই চালান চাব আপোনালোকে এনেকে পইচা ল'ব দিছে নেকি নাই নাই লোক 2000 টকা কৰি ডিমাণ্ড কৰা বুলি পেলাই চালান নোহোৱাবিলাকক অভিযোগ আহিছে কি ক'ব আমি কোৱা নাই ছাৰ আমি চালান চেক কৰোঁ আপোনালোকৰ মানুহ থকা বুলি কৈছে আপুনি যিহেতু আছে মানে তেখেতসকল আপোনালোকৰ ৰেঞ্জৰ মানুহ নেকি নহয় ছাৰ নহয় আপোনালোকে তেওঁলোকৰ লগত কিয় আহিছে তেওঁলোকে মানে ভৱিষ্যত আহিব লাগে এইটো এনেকৈ আহিব লাগে আমাক ওপৰত হেৰি আছে লৈ যাব জোৰ জবৰদস্তি কৰিছে নেকি
মানে লৈ যাব লাগে গাড়ীটো অফিচত এনেকৈ কৈছে আৰু কিহৰ কাৰণে নিব লাগে বুলি কৈছে কিবা নাই এই চালান নাই তেওঁলোকে চালানচৰ অথৰিটি পাইছে নেকি ক'ৰ পৰা আপোনালোকে দিছে নেকি সিহঁতক আপোনালোকে চালান চৰ অথৰিটি দিছে নেকি নাই দিয়া